এভৰিৱান সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি বিয়া এখনত আছে আৰু এইকেইটা বাচ্চাকেইটা আছে কৈ থাকে ক'ত মাছখন তললৈ নমাই দিয়া এইটো কিন্তু সঁচাকৈ ইউটিউবত যাব সঁচাকৈ সেইকাৰণে এনেকৈ আছোঁ সঁচাকৈ যাব অলপ পৰিচয়টো দাঙি ধৰক আপুনি জানে মই তেখেতৰ চিষ্টাৰ হয় আমাৰ সম্বন্ধীয় নতুন মামা এজন আহিছে মই এটা ক'ব বিচাৰিছোঁ আজি কৰোণা দিনত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কাৰণ যিহেতু আমাৰ যিটো মহামাৰী ৰোগ আহি আছে সেই মহামাৰী ৰোগৰ কাৰণে আমি সকলোৱে সজাগতা অৱলম্বন কৰাটো আমি বাধ্যতামূলক গতিকে নিজে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক সজাগলৈ সকলোকে প্ৰেৰণা যোগাওক গতিকে সকলোৱে সজাগ হওক আমিও সজাগ হৈ আছোঁ এতিয়া এফালে যাম আৰু এয়া আহি গ'ল চিষ্টাৰ গতিকে ব্লগটো শেষলৈকে চাই থাকিব টাইম হৈ গৈছে আৰু এতিয়া মই চেনিটাইজাৰ ৰেডি কৰি থৈছোঁ লগত আৰু এয়া মাস্ক লৈ লৈছোঁ ভালদৰে বস্তুখিনি লৈ লৈছোঁ আৰু পানী বটলো ৰেডি কৰি থৈ দিছোঁ গতিকে এতিয়া যাবলৈ বাকী মাজতে এয়া গাড়ীখন ৰখোৱা হৈছে এয়া সাৰ্বজনীন হৰগৌৰী মন্দিৰ ৰাস্তাতে পালোঁ কেনেকুৱা অনুভৱ ভাল লাগিছে আৰু এফালে হাই কৰি দিয়া টিকলা 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 এইফালে চা এইফালে চা কোন এটা কোন এটা কোন এটা কোন এটা কোন হেল্ল' এভৰিৱান ভিডিঅ'টো ফিনিছ কৰা হোৱা নাছিল গতিকে ভিডিঅ'টো এতিয়া ফিনিছ কৰিব লৈছোঁ আৰু আজি মৰ্ণিং টাইমত ইমান ডাঙৰ ভূমিকম্প দিছিলে গতিকে বহুত ভয় লগাই হৈ পৰিছে ইফালে কৰোণাৰ উপদ্ৰৱ আৰু লগতে ভূমিকম্প কি হয় আৰু ভগৱানে জানে গতিকে সকলো ভালকৈ থাকিব মই নগাঁৱত হোৱা ভূমিকম্পৰ দুটামান ফুটেজ দেখাবলৈ লৈছোঁ চাওকচোন ইয়াত দেখিছে ইয়াত লেফ্ট ছাইডৰ যোনটো বিল্ডিং আছে সেই বিল্ডিংটো অলৰেডি হালি গৈছে আৰু ৰাইট ছাইডৰ যোনটো বিল্ডিং আছে সেই বিল্ডিংটোৰ গাতে ঠেকা খাই ৰখি আছে আপোনালোকে এইটো চাওক এইটো নগাঁৱত সংঘটিত হৈছে সকলো ভালদৰে থাকক তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে থেংক ইউ